কৰ্মৰত আৰক্ষী বিষয়াৰ মৃত্যু অঞ্চলজুৰি শোকৰ ছাঁ নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী লালুং গাঁৱৰ নিবাসী প্ৰাক্তন SP নুৰুল আমিন কবিৰৰ পুত্ৰ আৰক্ষী বিষয়া শ্বৰীফ ইমান কবিৰ বৃহস্পতিবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ৫৬ বছৰীয়া শ্বৰীফ ইমান কবিৰৰ যোৱা ৩ মাহ ধৰি পাকস্থলীৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কৰিমগঞ্জ জিলাত কৰ্মৰত বিষয়াগৰাকীৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে নিখাৰ ভাগত তেওঁৰ মৃতদেহ নিজ বাসগৃহত অনাৰ পিছতে বহু গুণমুগ্ধই আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মৃত্যুৰ সময়ত শ্বৰীফ ইমান কবিৰে পত্নী এজন পুত্ৰ এগৰাকী জীয়ৰী বোৱাৰী নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনৰ লগতে টুকটুকি প্ৰেছ ক্লাবৰ সদস্য ইমানুল ইছলামে শোক প্ৰকাশ কৰে শুকুৰবাৰে বাটামাৰী হাইডুবি আঞ্চলিক কবৰস্থানত ৫ সহস্ৰাধিক গুণমুগ্ধই তেওঁৰ এই মৃত্যু দিনটিত জানাজা সম্পন্ন কৰা হয় বটদ্ৰৱাৰ পৰা ইমামুল ইছলামৰ ৰিপৰ্ট নিউজ টুডে অসম